পাইছো নে কেইটামান? পাইছো পিছে তই পাইছ নে নাই? আৰু এই পুথি কেইটামান পাইছো। আজি আমাক মা ভালেই পাব যেন পাওঁ। আজি ভগৱানেও আমাক মাছ কেইটামান দিছে। চকু মেলি চাইছে ন বা? হয় দেই ভাইটি, আজি আমাৰ ভাগ্যখনেই ভাল যেন পাওঁ। ময়ো পাইছো ৰ'বা, আমাৰ যাবলৈ হৈছে দেখোন। আহ আকৌ গৈ থাকো, ব'লা নহ'লে গৈয়ে থাকো। বল জোনালী, আহোঁতে আমাক মাত নিদিলি যে? অকলে আহিছ, পিছে পাইছনে? পাইছো মায়ে আহিব নিদিলে। অলপ দেৰিকে আহিলো যে মই, সেইকাৰণে। হ'ব, বেয়া নাপাবি আকৌ, বেলেগ এদিন আহিম নহয় একেলগে। দে নহ'লে বাই থাক, আমি আহিলো আৰু। মা আহিলি? ইমান দেৰি কৰিলি যে? পইচা লওঁতে দেৰি হলো। যা, এই মোনাতে চাউল কেইটামান আছে, থৈ দে গৈ যা। মই গাটোকে ধুই আহো। মা। ভাইটি, জাকৈখনে খালে দে, থৈ দিবচোন, যাচোন। বা হ'ব দে, মই থৈ আহোঁগে। কেইডালমান বেছিকে চিক। বজাৰত আজি বেচিলে কেইটামান বেছিকে পইচা পাম নহয়। বা বহুত পৰুৱা আছে, বল যাবলৈ হ'ল। ভাইটি ৰ, আৰু কেইডালমান ছিগি লওঁ। ভাইটি ফটাফট আহ, বজাৰ দেৰি হৈ গ'ল নহয়। গৈছো বা, গৈছো। বল ভাইটি, সোনকালে পাবগৈ লাগে। আহ আকৌ। বা কোনো অহাই নাই দেখোন আমাক বস্তুবোৰ কিনিবলৈ। আজি বেচা যাবনে নাযায় বা? ভাইটি ধৈৰ্য ধৰচোন তই, আমি আহি পাইছোহে দেখোন বজাৰত। মানুহ আহিবহে ন, অলপ ধৈৰ্য ধৰ আকৌ। বা আমি বেচিব পাৰিলেহে দালি আৰু আলু কেইটামান লৈ যাব পাৰিম ন, নহ'লে ঘৰত একোৱেই নাই দেখোন। হয় ভাইটি, মা আৰু কিমান কষ্ট কৰিব, মাৰ কথা ভাবিলে মোৰ বৰ দুখ লাগে। হ'ব দে ভাইটি, বজাৰত আহিছে, এইবিলাক চিন্তা কৰি লাভ নাই। বা আহিছে, সেইজন মানুহ আহিছে যেন পাওঁ, আমাৰ তাতে আহিছে যেন পাওঁ। মইনা, এই ঢেকীয়া শাককেইডাল কিমান লাগিবনো? মুঠি 20 টকাকে বেচিছো দেউতা, আপুনি 3 মুঠি লৈ যায় যদি 50 টকা এটা দিয়ক। দে মইনা, লৈয়ে যাওঁ নহ'লে। বা আমি বেচিব পাৰিছো ন? আকৌ তইহে ভাবি আছিলি দেখোন বেচা যাব নে নাযায় বুলি। বা গৈ থাকো নহ'লে, ব'ল। দেৰি হৈছে নহয়, আমি কেইটামান কিবা কিনি লৈ পেলাই ঘৰত যাওঁ, ব'ল। বা বহুত ভাগৰ লাগি আহিছে মোৰ। পাইছো আহি আৰু, ব'ল। বা মা অহাই নাই দেখোন। আজি দেখোন বহুত দেৰি কৰিছে মা। জীৱন জাজি নৈ পাৰে হবা কেনেকৈ, কত আশা কত সপোন এই যৌৱনে আনে। ভাইটি, তই দেখোন বৰ ধুনীয়া গান গাবলৈ জান। অকণমান জানো বা। দে ভালেই হৈছে নহ'লে। তই আকৌ গাই থকা মাজতে মাত দিলি নহয়, এতিয়া নোৱাৰো আৰু, নকবি আকৌ গাবলৈ। মা আহিলি তই? আহিলো দে। ইমান দেৰি কৰিলি যে মা? নহয় আজিও পইচা লওঁতে দেৰি হৈ গ'ল। জোনমণি, কথা এটা শুনিছো। কি কথা মা? কিবা এটা বেমাৰ হেনো ওলাইছে আমাৰ ইয়াত, সেয়েহে কাইলৈৰ পৰা দোকান বজাৰ সকলোবোৰ বন্ধ দিছে জোনমণি। আনকি ঘৰৰ পৰা ওলোৱা সময় বন্ধ কৰি দিছে। তাতে বজাৰ অকণমান নকৰিলে কিনো খাবি তহঁতে? কিমান দিন বা বন্ধ হয় সেইও ঠিক নাই বোলে। যা জোনমণি, এই পইচাকেইটা থৈ দেগৈ। মা, আমিও ঢেকীয়া বেচি বজাৰৰ পৰা কিবা কেইটামান লৈ আহিছো। মা, কি জান? আকৌ আমাৰ ভাইটিয়ে নহয় বৰ ধুনীয়া গান গাবলৈ জানে। মা, তাক এটা গাবলৈ কচোন। ধন, গাই শুনাচোন এটা। মাতটো ভাল কৰি লৈছো ৰ। গান এটি গোৱা না, মা হাত বুলাই দিয়া না,
ধন তই পাৰিছ ধন মোক দুখ লগাই দিলি তই হ'ব দে ধন মই গাটো ধুই লওঁগে হে প্ৰভু মই তোমাৰ চৰণ চুই কৈছোঁ মই যদি কিবা পাপ কৰিছোঁ মোক যিমান পাৰা শাস্তি দিয়া মই গ্ৰহণ কৰিম কিন্তু এই ল'ৰা ছোৱালী হালৰ মুখলৈ চোৱা আজি দুদিন ধৰি লঘনে আছে প্ৰভু ল'ৰা ছোৱালী হালক চকু মেলি চোৱা হে প্ৰভু অ' সৰু বাপু আছানে ঘৰত? কোন? সৰু বাপু মই। অঁ খুৰী আহিলিনে? অঁ সৰু বাপু মোক কেইটকামান টকা লাগিছিলে মই পিছত কাম কৰি উলিয়াই দিম ঘৰত আজি দুদিন হ'ল খাবলৈ একোৱেই নাই ল'ৰা ছোৱালী হালো লঘনে বঘনে আছে অঁ এইকেইটা টকা ল পিছে দোকান বজাৰ বন্ধ দেখোন ক'ত বজাৰ কৰিবি গনো আমাৰ গাঁৱৰ ভদাই কাই যে সিহঁতৰ দোকানখন মনে মনে বস্তু বিকি থাকে তাৰ পৰাই গৈ কিবা কেইটামান কিনি আনোগৈ যা নহ'লে হে প্ৰভু মই ডাঙৰ হোৱাৰ পিছত যাতে আপুনি মোক এটা চাকৰি দিয়ে আৰু হে প্ৰভু আমাৰ ধনে যাতে বিচনাত নুমুতে আৰু সেইটো পূৰণ কৰি দিয়ে আৰু প্ৰভু অ' বা কিয়নো কৈছ তেনেকৈ তোক আজি মই দিমেই এতিয়া ৰ ধন কিয় মাৰিছ মোক ধেমালিহে কৈছিলোঁ কিবা কিয় কবি তেনেকৈ অ' বা নকবি আকৌ আজিৰ পৰা মোক কিবা লাগি গ'ল জোনমণি অ' জোনমণি ধন ক'ত গ'লে এইকেইটা বাৰু ইমান চিঞৰি আছোঁ কি হ'ল মা ক'লৈ গৈছিলি এইকেইটা ল চাউলকে লৈ আহিবি দে মা মোক দে অ' বা আমি দুইটা যাওঁ ব'ল 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 অ' খুৰা অ' বা ঘৰত মানুহ চানুহ নাই নেকি হেই আছে ৰ ঘৰত নাথাকি ক'তনো যাব অ' খুৰা আছেনে কোন অ' নাজানো নেকি তহঁতে ওলোৱা সময় যে চব বন্ধ দিছে নোৱাৰো মই একো বস্তু দিব যা তহঁতে গৈ থাক অ' খুৰা চাউল লাগিছিলে মই কৈছো নহয় একো দিব নোৱাৰো এতিয়া অ' ধন কি হ'ব এতিয়া বা কাম এটা কৰোঁ দে কি কাম পিছফালৰ দুৱাৰখন ঠেলি দিলে খোলা যায় মনে মনে লৈ যাওঁ ব'ল বা হেত নালাগে সেইবোৰ কৰিব ব'ল আমি ঘৰত যাওঁ সেই নহয় ৰ'বা ব'ল ভিতৰত এবাৰ সোমাই পেলাই লৈ যাওঁ কেইটামান অ' বা ভৰা সোনকালে ভৰা অ' ধন হ'ব ব'ল লৈছোঁ কোন অ' কি কৰি আছ ভিতৰত অ' তহঁতে ইয়াত চুৰ কৰিব শিকিছ ৰ তহঁতক দিওঁ মই এতিয়া ব'ল ঘৰত ব'ল বৌ এই দুটাৰ কাম চাইছোন আজি এইকেইটাই আজি কি কাম কৰিছে জানে মোৰ দোকানৰ ভিতৰত সোমাই চুৰ কৰিছে আৰু চুৰ নকৰি কৰিব কি কৰি খাবনো ইহঁতক মই 2 চাটমান দি লৈ আহিছোঁ বৌ পাৰিলে ইহঁত দুটাক আপুনি বুজাব মই গৈ থাকোঁ এতিয়া মই আজি তহঁতক মই চুৰ কৰিবলৈ পঠাইছিলোঁ আজি ইমান দিনে এয়াই শিকিলোঁ মই চুৰ কৰিবলৈ শিকাইছিলোঁ দে আজি তহঁতক মাৰি শেষ কৰি দিম আজি কি খাবলৈ নাপাইছিলি হা লোকৰ ঘৰত কাম কৰি মই তহঁত দুইটাক মই পুহিছোঁ তেতিয়াও তহঁতে চুৰ কৰিবলৈ কৈছ কোনে শিকালে এইবোৰ কথা এইবিলাক চাবলৈ মোক জীয়াই ৰাখিছ প্ৰভু জোনমণি অকণ সেকি দিওঁ দে বৰকৈ মাৰিলোঁ নহয় তোক দুখ নকৰিবি অ' ধন তোকো অকণ সেকি দিওঁ দে আহ আকৌ নাহ কিয় জোনমণি আমাৰ ধন বহুত ডাঙৰ হ'লো দেখিছ সি মোৰ ওপৰত কেনেকৈ খং কৰি আছে আহ ধন আজিৰ পৰা তোক নামাৰো আহ অঁ হেৰি নহয় জোনমণি 100 টকাটো কি কৰিলি নাই মা নাই মানে তেতিয়া মনে মনে চাউল আনোতে ধনে দোকানৰ থাপনাতে দি থৈ আহিলে মা মই জানিছিলোঁৱেই মোৰ ল'ৰাই কেতিয়াও চুৰ কৰিব নোৱাৰে
মই মিছাতে মাৰিলোঁ তাক। ধন ধন আৰু তোক কোনোদিনে নামাৰো ধন, আজিৰ পৰা তোক একো নকওঁ।